চাইছো এইবিলাক খাই পইচা বৰবাদ কৰাতকৈ দুখীয়া মানুহক সহায় কৰাটোৱেই লাভ আছে। ঠিক কৈছ ভাই, আজিৰ পৰা এইবোৰ বেয়া বস্তু নাখাওঁ, দুখীয়া মানুহকে সহায় কৰিম। ধূমপান, খুৰাপান, গুটকা যিটো খালে মানুহৰ অপকাৰ হয়, যিটো পইচা আমি সদায় বেয়া বস্তু খাই নষ্ট কৰোঁ, সেই পইচাটো যদি জমা কৰি আমি এজন দুখীয়া মানুহক সহায় কৰোঁ, তেওঁৰ মনত বহুত আনন্দ পাব। ভিডিঅ'টোত দেখাৰ দৰে এনেকুৱা বহুত সৰু ল'ৰা ছোৱালী ৰাস্তাই ঘাটে ঘূৰি ফুৰি আছে এমুঠি আহাৰৰ কাৰণে। আহক আপোনালোকো আমাৰ নিচিনাকৈ দুখীয়া মানুহক সহায় কৰক। বেয়া বস্তু খাই আমি যিকণ সময় নষ্ট কৰোঁ, সেইকণ সময়ত যদি এজন দুখীয়া মানুহক আমি সহায় কৰোঁ, সেই দুখীয়া মানুহজনে মনত বহুত আনন্দ পাব। আৰু আপোনালোকৰ অকণমান সহায় এজন দুখীয়া মানুহৰ মনত আনন্দৰ লগতে সমাজতো বহুত পৰিৱৰ্তন আনিব। ফ্ৰেণ্ডছ, যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।